তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল ইউটিউব। বাদ দিয়ক যি হয়, মোৰ ডাইৰেক্ট চেনেলৰ ভিতৰলৈ সোমাই যাওঁ ব'লক। চবেই নিজৰ নিজৰ চেনেলৰ ইণ্ট্ৰ দি থাকে, মই নিদিওঁ। ব'লক ডাইৰেক্ট। Ladies and gentlemen, welcome to the show. এই ৰাইজ আৰু বেলেগ কথা গাই মেলি ভিডিঅ'টো ব'ৰ কৰি নাথাকোঁ। ডাইৰেক্ট ঘৰত গৈ গা ধুই পানি গৈ ছাগলৈ গৈ লগ পাম দেই ৰাইজ। তো গাইজ গা ধুবলৈ লওঁতে এজনে ক'লে মোক গৈছাকত থৈ আগে বুলি। আকৌ তেওঁক গৈছাকত থ'বলৈ আহিলোঁ। এতিয়া গৈহে গাটো ধুমগৈ। গা পূৰা গোন্ধাইছে নেকি আৰু জানোৱা দেই, গোন্ধাইছে যদিও বেয়া নাপাব। আপোনালোকে গোন্ধ পাইছে নেকি? গোন্ধ পাইছে যদি কমেণ্ট এটা কৰি জনাবচোন। ৰ'ব একদম ধুনীয়া চিন এটা দেখাইছে। গাইজ আজি এসপ্তাহৰ পিছত গাটো ধুই দিছোঁ। কেনেকুৱা লাগিছে বাৰু? অকণ বগা বগা লাগিছেনে? এয়া এসপ্তাহৰ পিছতহে আজি গাটো ধুইছোঁ দেই। আপোনালোকে কিমান দিনৰ পিছত গাটো ধুৱে কমেণ্ট কৰি জনাবচোন ৰাইজ। এতিয়া আমি বৰ্তাই মই আৰু ক'লৈ যাম? গৈছাকলৈ যাম। এইজন যাব আমাৰ লগত। ব'লক আৰু আমি লাহে লাহে ফুৰি মেলি গৈ থাকোঁগৈ আৰু আপোনালোকক কওঁ দেই, চাদা জাতীয় বস্তু একো নাখাব আকৌ দেই, বেয়া কথা। ৰ'তা শিখৰ এটা খুৱাব নি? देखा आपने পালোহি বেংকত সোমাই এতিয়া পইচাটো উলিয়াই লওঁ, তাৰপিছত একেবাৰে লগ পাম দেই ৰাইজ। একদম বহুত দেৰি হৈ গ'ল, আমি 11টা বজাতে অহা, 2টা বজাতে আমাৰ হৈছে দেই ৰাইজ। ৰ'ব আৰু একেবাৰে ঘৰত গৈহে লগ পাম আৰু দেই। আৰু ভিডিঅ' নবনাওঁ এতিয়া। তো গাইজ আৰু ভিডিঅ' বনাম বুলি ভাবিছিলে, কিন্তু কি কৰিব, গৰমে যিহে একদম গৰমে মানুহক নৰম কৰি পেলাইছে আৰু দেই ৰাইজ। আৰু ভিডিঅ' নবনাওঁ। এইজনী আমাৰ ভাগিন। পোৱালি পট এইপিনে চা। মামা কৈ দে, মামা আৰু চুমেটি দি দে। অঁ, আৰু এইজনী আমাৰ পোৱালীজনী, এইজনী হাই এটা কৈ দে ফটো। অঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দে। अबे जल्दी बोल, कल सुबह पनवेल निकलना। অঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব দেই ৰাইজ। নতুন নতুন ভিডিঅ' আহি আছে। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना।